হাই এভৰিৱান, মই চয়নিকা নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া গণেশগুৰি ব্ৰিজৰ ওপৰত মই ক'লৈ আহি আছোঁ, কিয় আহি আছোঁ আপোনালোকক সকলোবিলাক জনাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এইজন মোৰ দেউতা 2020-21 কৰোণাত আক্ৰান্ত হৈছিল আৰু আক্ৰান্ত হৈ যিহেতুকে লাংটো ডেমেজ হৈছিলে আৰু আমি গম পোৱাৰ লগে লগে এনেদৰে চেন্নাইলৈ প্ৰস্তুতি চলাইছিলোঁ নিবৰ কাৰণে আৰু ততাতৈয়াকৈ তাত লৈ গৈ দেউতাক সম্পূৰ্ণ সুস্থ কৰাই ঘৰলৈ উভতাই অনাত আমি সফল হৈছিলোঁ। এয়া ঘৰলৈ উভতাৰ পথত তেওঁ এনেদৰে ফটো উঠিছিলে আৰু এতিয়া বৰ্তমান জুলাই 7 তাৰিখে আকৌ আমি গুৱাহাটী এপ'লত এডমিট কৰি এয়া ICU বেডত এইজন দেউতা ICUৰ পৰা তেওঁক এতিয়া ৱাৰ্ডলৈ আনিলোঁ। ৱাৰ্ডত এনেদৰে তেওঁক ৰখা হৈছে আৰু তেওঁ অলপ সুস্থ হোৱাত আমি ভাবিলোঁ ঘৰলৈ লৈ আহোঁ। তেওঁ তাতে থাকি অশান্তি অনুভৱ কৰিছে, কাৰণ 5 দিনকৈ হস্পিটেলৰ খানা খাইছে, হস্পিটেলত আছে। তেওঁ অলপমান অশান্তি অনুভৱ কৰাত আমি বোলো ঘৰলৈ লৈ আনোঁ। তাৰপিছত বাইদেউৰ লগত কথা পতাত বাইদেৱে ক'লে যে ঘৰত ৰাখিলেও তেওঁ অক্সিজেন ব্যৱহাৰ কৰিব লাগিব, তেওঁ কাৰণ অক্সিজেন লেভেলটো বাৰে বাৰে কমি যায়, 60 to 64 এনেকুৱা হৈ থাকে। এজন মানুহৰ সুস্থ মানুহৰ অক্সিজেন লেভেল থাকিব লাগে 90 ওপৰত, 99, 98 এনেদৰে। মই ইমান ভালকৈ নাজানো, দেউতাৰ কাৰণে এতিয়া গম পাইছোঁ আৰু সেইকাৰণে এইটো আমি অক্সিজেন ব্যৱস্থা ঘৰত কৰি ল'লোঁ, এইটো কিনি ল'লোঁ আৰু মোৰ ফ্ল'ৰত দেউতাক 2 কৰি দিবলৈ দিছে আৰু মই এনেদৰে দেউতাক 2 কৰি দিছোঁ অক্সিজেন লেভেলটো। আৰু এয়া ঘৰত এতিয়া অক্সিজেন দি এনেদৰে ৰাখিছোঁ। আপোনালোকৰো যদি এনেকুৱা পেচেণ্ট আছে মোক জনাবচোন দিহা পৰামৰ্শ।